হাই গাইজ সকলকে বিশ্বকৰ্মা পূজাৰ বহুত বহুত শুভেচ্ছা জনাই আমিও প্ৰথম ভিডিঅ'টো আজি আৰম্ভ কৰিবলৈ ওলাইছোঁ বলক ভিডিঅ'টো আমি আৰম্ভ তুমি একদম গা ধুই আছে সাইকেল গা ধুই আৰু সাইকেল ধুই আছে সাইকেল ধুই আৰু গাইস এটা সাইকেল আইছো এখানো মোৰ BMW এখানো উঠা এটা ৰবা গাইস ৰক্তিম একদম ৰেডি মই মোৰ সাইকেলখন পুৰা লৈ ললো একদম গা সাইকেল টাইকেল ধুই একদম বলক ফাৰ্ষ্টতে আমি সাইকেলখন ধুই লওঁ ফাইনালি গাইস আমাৰ গা ধোৱা হৈ সাইকেল ধোৱা হৈ গ'ল এতিয়া আমি গো টু বেক একদম বলক ডকে পাগলাটো তাক দেখছি না গাইস কি কৰি আছে একদম তাও যে বিশ্বকৰ্মা পূজাৰ দিনা তাও হোলি খেলছি বাপৰে বা মানছো পাগলা ভাল পাগলা আহিছে গাইস এই দেখছ না ই পাগলা ই পাগলাই আমি এতিয়া গাইজ যাই আছোঁ একদম প্ৰথমতে বেলচৰ মন্দিৰ যাই লওঁ কি হয় একদম দেখা যাব বেলচৰ মন্দিৰত যাওঁ ঐতিহ্যমণ্ডিত মন্দিৰ বলক গাইজ কালি ইণ্ডিয়াৰ টিম জিকিল চবে জানে ইণ্ডিয়াৰ টিম জিকিল ভাল লাগছি শ্ৰীলংকাক বৰ বেয়াকৈ হাৰা লাগে 50 ৰানতে অলপ গৈছে মহম্মদ সিৰাজ বেলেগ বল দিছে একদম ক'ব লাগিব মানিব লাগিব সিৰাজৰো বল ভাল হৈছে বহুত ভাল হৈছে সিৰাজৰ বল আৰু এনেকুৱা বলিং লাইন আপ ৱৰ্ল্ড কাপতে যেন হয় নেক্সট ৱৰ্ল্ড কাপ আহি আছে অক্টোবৰৰ পৰা অক্টোবৰতো যাতে ভাল খেলা হয় টিম ইণ্ডিয়াৰ ট্ৰফিটো যাতে আনিব পাৰে সেয়া খেলি গাইছে আমি বিল্লেশ্বৰ দেৱলৈ আহি পালোঁ আৰু বলক এতিয়া ৰক্তিম আছে ৰক্তিম কিবা এটা কৈ ফাইনেলি মন্দিৰৰ পৰাই কপা হাতা ল'লোঁ আৰু সেৱা চেৱা দেউৰ ওচৰত মন্দিৰ দৰ্শন কৰি বহুখিনি ভাল লাগছে বিশ্বকৰ্মা পূজা বুলি একদম চবে গাড়ী চাড়ী পূজা কৰি আছে একদম চব গাড়ী চাড়ী পূজা কৰি আছে একদম ৰক্তিম কিবা এটা গাইজ আজি ব্লগটো আৰু ইমান এটা দীঘলা নকৰোঁ বহুত গৰম দিছে গৰমৰ কাৰণে একদম উপায় নাই ইয়াত সেইটোৱে শেষ বলক আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু যিমান পাৰি ইমান শ্বেয়াৰ কৰি দিব